হয়তো মনবোৰ আজি উখল-মাখল লাগি আছে কাৰণ কি আগন্তুক কেইদিনমান দিনৰ ভিতৰতে HSLC আৰু HS ফাইনেল এক্সামৰ ৰিজাল্টবোৰ ঘোষণা কৰা হ'ব। আপোনালোকৰ মাজৰ বহুতে হয়তো বৰ্তমান ভাবি আছে যে আপোনালোকে আপোনালোকৰ ৰিজাল্টবোৰ ক'ত কেনেকৈ কিদৰে চেক কৰিব পাৰে আৰু হয়তো আপোনালোকে এনেকুৱা বিভিন্ন ধৰণৰ পোষ্ট পাইছে য'ত লিখা আছে যে এই লিংকটোত ক্লিক কৰিলে আপোনালোকে আপোনালোকৰ ৰিজাল্টবোৰ চবতকৈ আগতে পাব। আৰু মই মোৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম আপোনালোকে আপোনালোকৰ ৰিজাল্টবোৰ চবতকৈ আগতে ক'ত চাব পাৰিব। টেষ্টৰ ৰিজাল্ট চাবৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইল নাইবা ডেস্কটপ ব্ৰাউজাৰটো অ'পেন কৰিব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে আপোনালোকৰ এড্ৰেছ বাৰত asec.nic.in এই লিংকটো খুলিব। এইটো লিংক খোলাৰ পিছত আপোনালোকে এছেকৰ যোনখন হোম পেজ সেইখনলৈ আহি যাব। ইয়াত যদি আপোনালোকে মন কৰে তেতিয়াহ'লে লেফ্ট হেণ্ড চাইডে ৰিজাল্টছ বুলি এটা অপশ্যন আছে, তাত যদি আপোনালোকে ক্লিক কৰে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আপোনালোকে দেখা পাব। ইয়াত বন্ধুসকল আপোনালোকে দেখা পাই আছে 2018ৰ ৰিজাল্টৰ যোনটো লিংক আছে সেইটো এক্টিভেটেড হৈ আছে, কিন্তু যোনদিনাখন HSৰ ৰিজাল্ট দিব 2019 তেতিয়াহ'লে নতুন কলম এটা ইয়াত ক্ৰিয়েট হৈ যাব, য'ত আপোনালোকে ক্লিক কৰি আপোনালোকৰ ৰোল আৰু নাম্বাৰটো দি পেলাই আপোনালোকৰ মাৰ্কছখিনি দেখা পাব। বন্ধুসকল মই ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু সেইদিনাখন অসমৰ বিভিন্ন জেগাৰ পৰা মানুহে ৰিজাল্টৰ কাৰণে এই ৱেবছাইটটো খুলিব, কিবা কাৰণত এই ৱেবছাইটটো শ্ল' হৈ যাব পাৰে, আপোনালোকে আপোনালোকৰ ধৈৰ্য সহকাৰে চাই থাকিব, আপোনালোকে নিজৰ মাৰ্কছটো নিশ্চয় দেখা পাব। মেট্ৰিকৰ ৰিজাল্ট চাবৰ বাবেও আপোনালোকে আপোনালোকৰ ব্ৰাউজাৰটো অ'পেন কৰিব। ব্ৰাউজাৰটো অ'পেন কৰি এড্ৰেছ বাৰত resultsassam.nic.in এই লিংকটো খুলিব। এইটো খোলাৰ পিছত এনেকুৱা ধৰণৰ এখন পেজ খোল খাব। আপোনালোকে দেখা পাইছে বৰ্তমান ইয়াতে 2018ৰ যোনটো ৰিজাল্ট আছে সেইটো লিংক এক্টিভেট হৈ আছে। 2019ৰ ৰিজাল্টৰ দিনাখনো ইয়াত নতুনকৈ এটা লিংক এক্টিভেট হৈ যাব। তাত আপোনালোকে ক্লিক কৰি আপোনালোকৰ ৰোল আৰু নাম্বাৰটো দি পেলাই আপোনালোকে আপোনালোকৰ মাৰ্কছখিনি চাব পাৰিব। অকল মোৰ যদি এই ভিডিঅ'টো আপোনালোকে এইখিনি পৰ্যন্ত চাইছে তেনেহ'লে মই ইয়াত আপোনালোকক এটাই অনুৰোধ কৰিম যে আপোনালোকে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, কাৰণ কি আগন্তুক দিনত মই এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' আপলোড কৰিম যোনবোৰে নিশ্চয় আপোনালোকক আপোনালোকৰ ভৱিষ্যত জীৱনত সহায় কৰিব।